কৈ আছো শুনি থাকক চাই মানে এই ল'ৰাবিলাকে দৌৰি আছে পুৰা জছত দৌৰি আছে খঙত দৌৰি আছে কিন্তু আছে কিয় দৌৰি সেইটো জানিবলৈ আমি যাব লাগিব হাজোত তো আহি গ'লো হাজোক তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ না কি হাজোৰ পৰা এয়া চাওক দেশৰ কাৰণে ইমান ল'ৰা ছোৱালী ওলাই আহিছে একেলগে ধেমালি নেকি এইটো পাতা এতিয়া ল'ৰাকেইটা আহি আছে ৰ'ব ওপৰৰ পৰা সিহঁতে আহক তেতিয়ালৈকে আপোনালোকক এই ধুনীয়া হাজোৰ পৰিৱেশ ড্ৰোনেৰে দেখাবলৈ চেষ্টা কৰোঁ সিহঁতে নাহোঁতে ড্ৰোনখন উৰি লওঁ তো এইখনে হৈছে আমাৰ মৰমৰ হাজো যদি কেতিয়াও দেখা নাই আহি একবাৰ চাই যাব এইখনে হাজো য'ত হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো ধৰ্মৰে মিলন হয় ওপৰত আছে পুৱামক্কা তলত আছে কেদাৰ সেনেকুৱা ঠাই অসমত কমেই আছে চাই যাব আৰু এইখনে হাজো পাহাৰ য'ত কেইটামান ল'ৰাই দৌৰি আছে দেশৰ কাৰণে য়েছ আৰু সৌটো হৈছে কেদাৰ মন্দিৰ পাহাৰৰ মাজত মানে কেদাৰ মন্দিৰলৈ বেলেগ এটা ৰাস্তাৰে যাব লাগে এই পাহাৰৰ মাজত দেখিছেনে মজা লাগে তাত গৈ তো দেখিলে ধুনীয়া ড্ৰোন শ্বট এতিয়া অলপমান আগলৈ দৌৰি আছোঁ কাৰণ সকলোকে দৌৰা দেখি মোৰো জচ উঠি গৈছে আৰু ইয়াৰ যিটো এই আপোনাৰ টাইম আয়েগা অলৰেডি আ চুকা হে ভাই আপোনাৰ টাইম আ চুকা হে চলো 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 এই যিটোৱে বোলে কিবা এটা ৰেকৰ্ড কৰে কিমান ৰেকৰ্ড মানে একদম তলৰ পৰা ওপৰলৈ কিমান সময়ৰ ভিতৰত যোৱা মানে টাইমৰ কোনো ভেলু নাই কেতিয়াবা 14 মিনিট লাগে কেতিয়াবা 13 মিনিট মানে মেইন মটিভেশ্যনটো ক'ৰ পৰা আহে দৌৰা মটিভেশ্যনটো কি ইয়াতে পাহাৰত দৌৰিলে দুটা মানে মেণ্টেলিটি লাগিব ফাৰ্ষ্ট মাইণ্ডছেট নাম্বাৰ 1 তাৰপিছত যদি ৰানিং কৰিব মন আছে মাইণ্ডছেট ফিজিকেল যিমানে ভাল নহওক দৌৰিব নোৱাৰে যদি মাইণ্ডছেট নাই মানে মাইণ্ডটো ক'ব লাগিব যে ওপৰলৈকে যামেই মানে দৌৰি থকা টাইমত নিজৰ দেহাটো ৰখিব ক'ব মাইণ্ডে ৰখিব যদি কয় ৰখিব লাগিব আৰু মানে যাৰ মাইণ্ড আৰু বডি দুয়োটা পুৰা এক্টিভ থাকে দৌৰিব পাৰে বেছি বডিৰ কথা নাই না ফিজিকেল মানে ভাল হ'বই নিজে দৌৰিলে ভাল হ'ব কিন্তু মাইণ্ডছেট বহুত বেছি ইম্পৰ্টেণ্ট যদি মাইণ্ডছেট আৰু যিকেইটা ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰেক্টিছ কৰি আছা ইয়াতে একবাৰ আহিছা আৰু যাৰ যিমান টাক্কাৰ দিব লগা আছে চেলেঞ্জ মজা মজা পাঁচশ মান দেখিলোঁ মই আগৰ পিনে আৰু তাত আৰু আছে এটা ঠাইত ইমান ল'ৰা ছোৱালী আহিছে এইটো চাওক